हे दोस्तों, जिस तरह का मोदी का लहर चला हुआ पूरी दुनिया में, उसी तरह आसाम में भी नॉर्थ लखीमपुर में मानव डगा का डंका बजा हुआ। नावबৈছা সমষ্টিৰ বিজেপি দলৰ পঁয়সত্তৰ নম্বৰ নাওবৈছা সমষ্টিৰ বিজেপি দলৰ এই বিশাল ৰাজহুৱা সভাত আমাৰ উন্নয়নৰ যথেষ্টখিনি কথা মানৱ ডেকা ডাঙৰীয়া ইতিমধ্যে দাঙি ধৰিছে। তেওঁ যথেষ্টখিনি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যথেষ্টখিনি কৰিবলগীয়া আছে, সেইটো আমি অনুভৱ কৰোঁ। কিন্তু আপোনালোকে বিশ্বাস ৰাখক, খুব কম সময়ৰ ভিতৰত আপোনালোকৰ এই অঞ্চলৰ যিখিনি মূল বিষয় বুলি ভাবি থাকে, যেনে মাজুলীৰ পৰা লোহিত খাবলো হৈ আমাৰ ৰঙা নদীত ওলোৱা দলংখন ইতিমধ্যে মাটিৰ যোৰহাট আৰু লখিমপুৰ মাজুলীত সংযোজন হ'ব। মাজুলী নয়া বজাৰৰ পৰা আমাৰ বগীবিল দলং পাওঁতে মাত্ৰ 45 মিনিট লাগিছিলে, ক'লে যে আৰু অলপ কৰি দিলে 20-25 মিনিটত পাব পাৰোঁ। তো সেইকাৰণে তেওঁ আকৌ পইচা অনুমোদন দি গৈছে আৰু আপোনালোকে নমস্য নহয়, ব্যক্তি এজন ব্যক্তিত্বৰে নমস্য হয়। আজি বদৰ দিন আজমলৰ দৰে মানুহ সমাজৰ কাৰণে আৱৰ্জনা, আজি ভূপেন বৰাৰ দৰে মানুহ সমাজৰ কাৰণে আৱৰ্জনা হৈছে, আমাৰ কাৰণে নহয়, তেওঁলোকৰ নিজৰ কৰ্মকাণ্ডৰ কাৰণে হৈছে। তাৰ লগত হাত উজান দিছে কোনে? এই ক্লাবকেইটাৰ সদস্যকেইটা। মই কৈছো আমাৰ তেলাহীত এই প্ৰগতি সংঘৰ সদস্য বা বাতৰি বুটলা কেন্দ্ৰৰ সদস্য চাগে লুৰিণ আৰু অখিল গগৈ দলতকৈ বেছি আছে নে নাই আপোনালোকে কওক। আজি 10টা মানুহ লৈ ক্লাব খুলি পিনে তেওঁলোকে মিটিং কৰে, আৰু মই টিভিত কৈ দিলে কবিলাক আমাক তুচ্ছ তাচ্ছিল্য কৰিছে ক্লাব বুলি। আৰু আমি কেতিয়া তুচ্ছ তাচ্ছিল্য কৰিলো? ইণ্ডিয়া এলায়েন্স যেতিয়া বম্বেত মিটিং পাতিলে, তেতিয়া এই অখিল গগৈ এই লুৰিণজ্যোতি গগৈ টিকেট কাটি এয়াৰপৰ্ট পালেগে যে আমাকো মাতিব বুলি। যেতিয়া খবৰ আহিলে যে নহয় আপোনালোকে একেবাৰে সৰু দল, আপোনালোকৰ ইয়াত মাতা নহয়। যদি কংগ্ৰেছ দলে তেওঁলোকক তেনেকে তুচ্ছ তাচ্ছিল্য কৰিছে, আমি ক্লাব বুলি নকয় কি বুলি কওঁ আপোনালোকে কওক। সেইকাৰণে মই আপোনালোকক কৈছো যে এইবিলাক দলৰ কথাত পাবলৈ 30,000 মান টকা ঘুচাই দিব লাগিছিলে নহয় আপোনালোকে কওক। কিন্তু আজিৰ দিনত একাউণ্টত পিএমআই ঘৰৰ পইচা সোমায়। আমিও দেখিছো তেলাহীতো বহুত আমাৰ ব্যক্তি আছে যি আৱাস যোজনাৰ ঘৰ পোৱা নাই, কাৰণ সেই সময়ত 11 চনৰ চেঞ্চাছত কংগ্ৰেছে কৰি থোৱা গণ্ডগোলৰ কাৰণে আমি উপলব্ধি কৰো। মোৰ ওচৰতো বহুত আমাৰ খুৰী আইতা, আমাৰ পেহা পেহী তেওঁলোক যায়, গৈ পিনে কয় যে মোৰ ঘৰটো পোৱা নাই। আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিলো যে মুখ্যমন্ত্ৰী মহোদয়, যে আগৰ 11 চনৰ চেঞ্চাছৰ কাৰণে বহুত মানুহ এতিয়াও বঞ্চিত ভোট নেলাগে, তথাপি মই কাম কৰিম। তাৰমানে আমি ইমান বহল অন্তৰৰ মানুহ যে ডক্টৰ শৰ্মা ডাঙৰীয়াই কৈছে যে মিয়া বাংলাদেশীৰ ভোট নালাগে, কিন্তু আমি কাম কৰি দিম। তাৰমানে যদি তাতে আমি কাম কৰোঁ, আমাৰ কামবিলাক জেগাবিলাকত আমি কিমান কাম কৰিম আপোনালোকে নিজে কল্পনা কৰক। আজি আপোনালোকে নিজে কল্পনা কৰক যে আমি কিমান কাম কৰিম। আৰু কংগ্ৰেছ আহিলে কোনকেইটা মানুহে গাঁও পঞ্চায়তৰ পৰা কৈ জিলালৈকে দালালি কৰি আৰম্ভ কৰিব, সেইটো আপোনালোকৰ আশে পাশে বহুত দেখি থৈছে। গতিকে সেই দিনলৈ আৰু আমি ঘূৰি যাব নালাগে। মোৰ কেইটামান অনুৰোধ আছিলে মন্ত্ৰী মহোদয়ক, মই ৰিকুৱেষ্ট কৰিছোঁ ইয়াতে এটা মন্ত্ৰী মহোদয়ে সেই ৰিকুৱেষ্টটো ৰাখিব, আৰু কিখিনি কাম কৰিবলগীয়া আছে আমি কৰি গৈছোৱে। আপোনালোকৰ মডেল অংগনবাড়ীবিলাকে আজি আপোনালোকে চব সুন্দৰকৈ কৈছোঁ। মন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ। তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা আমাক নামঘৰ আৰু অংগনবাড়ী কেন্দ্ৰৰ কাৰণে কিছু অনুদান দিছে, যিখিনি ইতিমধ্যে আপোনালোকৰ তালৈ গুচি গৈছে। আজি মই দীঘলীয়া নকৰোঁ, পুনৰ ইয়াতে উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ যে ইমান বছৰ ৰ'দকো নেওচি আমাৰ দলটোক যে ভাল পায়, আমাক যে আপোনালোকে আশীৰ্বাদ কৰিবলৈ আহিছে, তাৰ কাৰণে আমি কেতিয়াও আপোনালোকক পাহৰিব নোৱাৰিম। আৰু মই এটা আশা কৰিছোঁ যাতে আৰু মে' মাহত আমি এখন ইয়াত বিশাল সভা হ'ব। মে' মাহত আমি খাৰখাতি দলং যেতিয়া আমি ইনগ্ৰেট কৰিম, উন্মোচন কৰিম, সেই সভাখনত আপোনালোকে গোটেই অসমক জনাই দিব লাগিব যে মুখ্যমন্ত্ৰী মহোদয়ে 30 বছৰীয়া দাবী যি তেলাহীবাসীক দিলে, আমি অতি কমেও 70 কোটি 80 কোটি টকা ৰাস্তা আৰু দলঙৰ কাৰণে লাভ কৰিছোঁ। এই কাম কাৰ কাৰণে হৈছে? এই কাম ৰাইজৰ কাৰণে হৈছে। এই কাম কোনে কৰিছে? বিজেপি, এজেপি
গণশক্তি আৰু UPPLৰ মিত্ৰ শক্তিয়ে এই কাম কৰিছে আৰু কৰিম আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো মুঠৰ ওপৰত আমাৰ সপোন আমাৰ আকাংক্ষা অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে লৈ যাব লাগে য'ত নিবনুৱা সমস্যা নাথাকিব য'ত ৰাস্তা পথ বেয়া নাথাকিব য'ত প্ৰত্যেকখন জিলাত একোখন মেডিকেল কলেজ হ'ব য'ত মানুহে বিনামূলীয়া চাউল পাব আৰু য'ত অৰুণোদয় আৰু পাব আৰু দুখীয়া নামৰ শব্দটো অসমৰ পৰা নাইকিয়া হৈ যাব সৰু মানুহৰ মিটিঙত ডাঙৰ মানুহতকৈ বেছি মানুহ আহে এটা প্ৰশ্ন আছে যে সংখ্যালঘু সমষ্টি হোৱাৰ বাবে লাভ হৈছে বিধায়কক বিধায়ক পুঁজিৰ পৰা কৰ্তন কৰা একেবাৰে নহয় আপুনি এটা কওকচোন 2.5 বছৰত সন্মানীয় বিধায়ক ভৰত নৰহ ডাঙৰীয়াই এখন চিঠি লিখিছে নেকি এদিন টেলিফোন যোগে কৈছে নেকি মোৰ সমষ্টিত এইটো কৰি দিব লাগে তেওঁলোকে কাকো নকয় সেইকাৰণে সমষ্টিটো চাফাৰ কৰিছে তেওঁলোকে কাকো নকয় বিধানসভা ডাঙৰ কথা কয় আৰু দিল্লীলৈ আপুনি নাওবৈচাৰ মাইনৰিটি এলেকাৰ ৰাস্তাত সোমাইছিলে এনেকুৱা অনুমান হৈছে নহয় মই মোৰ সমষ্টিত আপোনালোকে কোনো মাইনৰিটি এলেকাত ৰাস্তা চাব তাত ভাল কাৰণ আমি কাম কৰোঁ এতিয়া কাম নকৰে কৰিব নোখোজে কাম কৰিব নোখোজিলে মানুহটো তেওঁলোককে জিকাই থাকে তেওঁলোকক জিকাই থকাৰ কাৰণে চাফাৰ কৰিছে আৰু এটা কথা আছিলে আমি বহুত ডাঙৰ ইতিহাস আছে তেওঁলোকে কি কৰে সহযোগী পাৰ্টিক কামত লয় আৰু কামত লেং মাৰে গতিকে ইলেকশ্যন যেতিয়া চমু চাপি আহি আছে লাহে লাহে লেং মৰা কথা কৈ আছে ইলেকশ্যনৰ সময়ত কাকো কেণ্ডিডেট নিদিব কংগ্ৰেছক নিদিব কংগ্ৰেছে খেলিব আৰু কংগ্ৰেছ চবতে হাৰিব আৰু এটা অৰিজিনেল নাওবৈচাৰ পাৰ্টত কাম মানুহে চাফাৰ কৰিছে কাৰণ বিধায়ক কেইজনেতো তেওঁলোকে কাকো নকয় মন্ত্ৰী নকয় উপস্থিত আহে গতিকে চাফাৰ কৰিছে এই যে চাফাৰ কৰিছে তাৰ পৰা মানুহে মুক্তি পাব তাৰ লগে লগে আমি কাম কৰোঁ বুলি গতিকে মই আকৌ কৈছোঁ মই দৃঢ় বিশ্বাসী অহা বিধানসভা নিৰ্বাচনত আমি নাওবৈচা জিকিম অহা বিধানসভা নিৰ্বাচনত আমি বিজেপি আৰু সন্মিলিত শক্তিয়ে 100 সমষ্টিত জিকিম আৰু লোকসভাত আমি 12টা চিটত জিকিম আমাক কোনো ৰাখিব কমলেশ্বৰে কৈছে যে একেবাৰে ৰক্ষা কৰিব বিজেপি এনেকৈ এটা মন্তব্য কৰিছে নিজৰ দিন দেখি আছে আপোনালোকে দেখি আছে এজন MLA হৈ কোটি টকাৰ বাগান দিছে গতিকে আপোনালোকে